নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টৰ বাবে অনলাইন কেনেকৈ এপ্লাই কৰিব তাৰ বাবে মই ভিডিঅ'টো A to Z আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভালধৰণে চালে আপোনালোকে বুজি পাব আৰু মোৰ লগতে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, মই চুমি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চুমি অসম এডুকেশ্যন নামৰ ইউটিউব চেনেলটিলৈ। ব'লক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত গৈ লৈ ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। কৰি লৈ তাতে টাইপ কৰিব আছাম পুলিচ সেৱা সেতু। টাইপ কৰাৰ পিছতে আপোনালোকে এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে দেখা পাইছে প্ৰথমতে আছে আছাম পুলিচ সেৱা সেতু। যোনটো প্ৰথম অপশ্যন আছে আছাম পুলিচ সেৱা সেতু ডাঙৰকৈ লিখা আছে, সেইটোতে আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰি দিয়াৰ পিছতে মই দেখাই আছোঁ, মই ক্লিক কৰি লৈছোঁ। ক্লিক কৰি এনেকৈ ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে আপোনালোকে সুবিধাবিলাক দেখা পাব। অভিযোগ, FIR, আপোনালোকৰ যদি কিবা কেছৰ কাম থাকে ইয়াতেও আপোনালোকে অনলাইন কৰিব পাৰিব। মই দেখাই দিছোঁ। তাৰপিছতে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন পাব। আপোনালোকে এইবোৰ ভালধৰণে পঢ়ি ল'ব। আমাৰ কাম হৈছিলে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই, সেইবাবে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰিবলৈ হ'লে ওপৰত দেখা পাইছে ৰেজিষ্টাৰ, ইয়াতে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে দেখা পাব আপোনালোকৰ এইখন ফৰ্মখন ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে আপোনালোকৰ যোনটো পাছৱৰ্ড আছে সেইটো সম্পূৰ্ণকৈ মনত ৰাখি ল'ব, নহ'লে ক'ৰবাত বহি থ'লেও টুকি ল'ব। ঠিক আছে, প্ৰথমতে আছে আপোনাৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছতে আছে মোবাইল নাম্বাৰ ইয়াতে লিখিব লাগিব, মানে টাইপ কৰিব লাগিব। তাৰপিছতে আহিলে নেক্সটত আছে আপোনাৰ এটা পাছৱৰ্ড ইয়াতে ক্ৰিয়েট কৰিব লাগিব। আপোনাৰ একেটা পাছৱৰ্ডকে আকৌ তলত এণ্টাৰ কৰিব লাগিব। তলৰ যোনটো ঘৰ আছে এইটো হৈছে কনফাৰ্ম পাছৱৰ্ড, একেটা পাছৱৰ্ড দিব লাগিব। ঠিক আছে, আগৰ যোনটো দিছে এইটো তলতো একেটা পাছৱৰ্ডকে দিব লাগিব। তাৰপিছতে আপুনি পুলিচ বিষয়া হয় নেকি এইটো সুধিছে। আপুনি যদি পুলিচ বিষয়া হয় য়েছ, যদি নহয় ন'। তাৰপিছতে আহিলে এইটো ঘৰটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে গেট OTPত ক্লিক কৰি দিলে এটা আপোনালোকলৈ OTP যাব। যোনটো মোবাইল নাম্বাৰ ইয়াতে ৰেজিষ্টাৰ কৰা আছিলে সেই নাম্বাৰটোত OTP যাব। সেই OTPটো অহাৰ পিছতে আপোনালোকে ইয়াতে বহাই ল'ব। বহাই লোৱাৰ পিছতে এই প্ৰথম যোনটো ঘৰ, তলৰ ঘৰটো নহয় ওপৰৰ যোনটো ঘৰ, সেইটো ঘৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে পেজটো এনেকৈ খোল খাই যাব। আপোনালোকৰ প্ৰথমতে যেনেকৈ খোল খাই গৈছিলে এনেকৈ খোল খাই যাব। তাৰপিছতে আপোনালোকে যাব লাগিব প্ৰাইভেট এমপ্লয় ভেৰিফিকেশ্যন। আপোনালোকে এইটো দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপুনি ক্লিক কৰি দিয়াৰ পিছতে এটা নতুন পেজ খোল খাব। আপোনালোকে দেখা পাব ৰিডাইৰেক্ট হৈ যাব, নতুন এটা পেজ খোল খাব। ইয়াতে মই ক্লিক কৰি দিছোঁ। তাৰপিছত এখন পেজ খোল খাব। ইয়াতে কাণ্ট্ৰিটো চিলেক্ট হৈ থাকিব। তাৰপিছতে এইফালে দিছিলে আবেদনকাৰী যোনটো মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব যোনটো ৰেজিষ্টাৰ কৰোঁতে দিছিলে। তাৰপিছতে ইয়াতে দিব নেম, এইটো চাইডে দিব ইমেইল ID, এইটোত আছে ফাদাৰ্ছ নেম, তাৰপিছতে আহিলে মাদাৰ্ছ নেম, তাৰপিছতে মাৰ নামটো দি দিব ইয়াতে। ঠিক আছে, তাৰপিছতে আহিলে জেণ্ডাৰ কি হয়, পুৰুষ মহিলা যি হয় এইটো ইয়াতে দি দিব। তাৰপিছতে আহিলে পাৰ্মানেণ্ট এড্ৰেছ, ষ্টেট কি হয় দিব, জিলা কি হয় দিব, পুলিচ ষ্টেচন যি হয় সেইটো ইয়াতে দি দিব চিলেক্ট কৰি, চিটি টাউন যি হয় দি দিব, টাউন হ'লে টাউন দিব, চহৰ হ'লে চহৰ দিব। তাৰপিছতে আহিলে হাউচ নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছতে এলেকা গাঁও নাম যি হয় এইটো ইয়াতে বহাই দিব। তাৰপিছতে নেক্সট আহিলে তলতে আছে পিনক'ডটো আপোনালোকে ইয়াতে বহাই দিব। ঠিক আছে, বহাই দিয়াৰ পিছতে আপোনালোকে ওপৰলৈ দেখা পাব, এইটোতো ক'লোৱে। তাৰপিছতে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ যি হয় এইটো বহাই দিব। যদি আগৰটোৰ সৈতে ছেইম হয় এইটো ঘৰটোত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ যি বহাব লগা আছে আগতে ক'লোৱে। ঠিক আছে, তাৰপিছতে আহিলে এখন ফটো আপলোড কৰিব লাগিব, পাছপৰ্ট চাইজৰ ফটো। ইয়াতে গৈ চ'ৰ্চ ফাইলত গৈ লৈ আপোনালোকে ফটোখন আপলোড কৰি ল'ব। তাৰপিছত আহিলে এতিয়া ID প্ৰুফ এটা প্ৰয়োজন হৈছে। ইয়াতে আধাৰ কাৰ্ড আছে, ড্ৰাইভিং লাইচেঞ্চ আছে, যি আছে এইকেইটা পঢ়ি ল'ব। পঢ়ি লৈ ইয়াতে চ'ৰ্চ ফাইলত গৈ লৈ আপোনালোকে ডকুমেণ্টটো আপলোড কৰি ল'ব। কৰি লোৱাৰ পিছতে এই ঘৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ছাবমিট ৰেজিষ্ট্ৰেশ্যন এটা দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব, মানে এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি লৈছোঁ। এণ্টাৰ কৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখতে ওলাব
এইটো দেখা পাইছে তাৰ মানে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো কমপ্লিট হৈ গৈছে আপোনালোকে ইয়াতে দেখা পাই যাব ঠিক আছে তাৰপিছতে আপোনালোকে প্ৰাইভেট এমপ্লয়ী এইটোতে আকৌ আহিব অহাৰ পিছতে এনেকুৱাকৈ পেজটো দেখা পাব তাৰপিছত আপোনালোকে এই তলত যোনখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিব লাগিব আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ওপৰটো নহয় তলৰ যোনটো আছে সেই তলৰটোত অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ৰাইট চাইডে আছে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰোঁতে যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছতে আছে ইয়াতে নেম আছে নামটো ইয়াতে টাইপ কৰি দিব ইমেইল আইডি ইয়াতে বহাই দিব টাইপ কৰি দিব আপোনাৰ জেন্ডাৰ কি হয় জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে ডেট অফ বাৰ্থটো আপোনালোকে মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব তাৰপিছত আহিলে ফাদাৰ্ছ নেমটো ইয়াতে টাইপ কৰি দিব নেক্সট আছে পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে ইয়াতে হাউচ নাম্বাৰটো দিব এইটোতে অকল হাউচ নাম্বাৰ তাৰপিছতে নেক্সটটো আছে আপোনাৰ ভিলেজ ঠিক আছে এৰিয়া এইটো ইয়াতে বহাই দিব তাৰপিছত আহিলে চহৰ যোনখন চহৰৰ হয় তাৰপিছতে আহিলে ডিষ্ট্ৰিক্ট ইয়াতে সিলেক্ট কৰি ল'বগে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে পুলিচ ষ্টেচন আপোনালোকৰ যি হয় ইয়াতে সিলেক্ট কৰি ল'ব তাৰপিছত আছে পিনক'ডটো নিজে সিলেক্ট হৈ যাব যদি আপোনালোকৰ পিনক'ডটো ভুল আহে আপোনালোকে কাটি লৈ আকৌ নিজে টাইপ কৰি ল'ব ঠিক আছে তাৰপিছতে আহিলে ইয়াত আইডি প্ৰুফ এটা দিব লাগে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আইডি প্ৰুফ ইয়াতে চুজ ফাইলত গৈ লৈ আপলোড কৰি দিব তাৰপিছতে আহিলে এইফালে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ যদি সেম হয় এইটো ঘৰটোত ক্লিক কৰি দিব যদি সেম নহয় এইকেইটা ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পিছতে আপোনালোকে এনেকৈ ওপৰলৈ ঠেলি দিব ঠেলাৰ পিছতে আপোনালোকে দেখা পাইছে ইয়াৰে এইটো ফটো আপলোড ডকুমেণ্ট আপলোড কৰাৰ তলতে আপোনালোকে কি কাৰণে এপ্লাই কৰিছে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন কি কোম্পানীৰ কাৰণে এপ্লাই কৰিছে কি জবৰ কাৰণে এপ্লাই কৰিছে সেই বিষয়ে অকণমান ইয়াতে লিখি দিব লিখি দিলেই হ'ব আপোনালোকে নিজৰববীয়াকৈ লিখি দিব লিখি দিয়াৰ পিছতে তলতে দেখা পাইছে ইয়াতে লিখিব লাগিব আপুনি কোম্পানীৰ নেম আৰু তলত আছে কোম্পানী এড্ৰেছ কোম্পানীটো এড্ৰেছটো কি সেইটো ইয়াতে আপুনি লিখি দিব তাৰপিছতে আপোনালোকে ৰিমাৰ্কত লিখি দিব আপোনালোকৰ মানে যোনখন চাৰ্টিফিকেট দিব সেইখন অকণমান জলদি মানে দিবৰ কাৰণে আপোনালোকে অকণমান ধুনীয়াকৈ ইয়াতে লিখি দিব তাৰপিছতে আহিলে ইয়াত আপুনি আপোনালোকৰ গাঁও প্ৰধানৰ পৰা যিকোনো এখন কাগজ মানে দৰখাস্ত লিখি আনি ইয়াতে আপলোড কৰিব লাগিব চুজ ফাইলত গৈ লৈ বিজ্ঞাপনখন আপোনালোকে তলত আপলোড কৰি দিব যোনখন আপোনালোকে গাঁওবুঢ়াৰ পৰা লয় মানে নিজেও লিখি লৈ দিব পাৰিব যোনটো কোম্পানীত কাম কৰিব সেইটো লিখিবলৈ এই ঘৰটোত ক্লিক কৰি মিটত ক্লিক কৰি দিব তাৰপিছতে পেজটো এনেকৈ খোল খাব পে নাওটো ক্লিক কৰি দিব তাৰপিছতে আপোনালোকে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব মই যেনেকৈ কৰিছোঁ অপশ্যনকেইটাত গৈ লৈ আপোনালোকে এনেকৈ কৰি মই যেনেকৈ পে'মেণ্টৰ অপশ্যন ক্লিক কৰিলোঁ আপোনালোকে তেনেকৈ ক্লিক কৰি পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাৰপিছতে এনেকুৱা এখন চাৰ্ট খোল খাব আপোনালোকে ঘৰটোত ক্লিক কৰি দিব আপোনালোকে যোনটো UPI আইডি দিছিলে সেই UPI আইডিটো ইয়াতে বহাই দিব পে'মেণ্ট অপশ্যনটো কৰিবলৈ একদম ইজি হয় আপোনালোকেও এনেকৈ কৰি ল'ব কৰি লোৱাৰ পিছতে এইটো অ'কে কৰি দিব 3 মিনিট ৱেইট কৰিব কৈছে আপোনালোকে 3 মিনিট ৱেইট কৰিব ৱেইট কৰাৰ পিছতে আপোনালোকে দেখা পাব অকণমান ৱেইট কৰক ৱেইট কৰাৰ পিছতে আপোনালোকৰ সন্মুখলৈ এখন ফৰ্ম আহিব ফৰ্মখনত আপোনালোকৰ 100 টকা এটা চালান কাটিব সেই চালান কটা ফৰ্মখন আপোনালোকৰ তাত শ্ব' হ'ব আপোনালোকে ৰাখি থ'ব পাৰিব আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন থানাৰ পৰাহে ফোন আহিব ফোন অহাৰ পিছতে আপোনালোকৰ কনফাৰ্ম হ'ব ঠিক আছে এখন আপোনালোকে দেখা পাইছে এখন পে'মেণ্ট কৰা ৰিচিপ্ট আপোনালোকে এখন প্ৰিণ্ট আউট কৰি ডাউনলোড কৰি ল'ব ঠিক আছে